মই ডক্টৰ শচীন দাস, নডেল অফিচাৰ, জিলা কুষ্ঠৰোগ কোষ, বাক্সা ডিষ্ট্ৰিক্ট, অফিচ অফ দ্য জইণ্ট ডিৰেক্টৰ, বাক্সা ডিষ্ট্ৰিক্ট। আমাৰ বাক্সা ডিষ্ট্ৰিক্টত কুষ্ঠৰোগ চিনাক্তকৰণ অভিযান যোৱা 16 তাৰিখৰ পৰা অহা 29 তাৰিখলৈ চলি থাকিব। এই অভিযানত কুষ্ঠৰোগ সম্পৰ্কে ঘৰে ঘৰে গৈ তেওঁৰ লক্ষণ থকা কুষ্ঠৰোগৰ লক্ষণ থকা ৰোগী মানুহবিলাকক চিনাক্ত কৰিব। এই চিনাক্তকৰণত আমাৰ আশা বাইদেউ আৰু এজন মেল ৱৰ্কাৰে থাকিব, প্ৰত্যেক ঘৰে ঘৰে যাব, গৈ তেওঁলোকক এই কুষ্ঠৰোগৰ লক্ষণ কিবা আছে নেকি তেওঁলোকক চিনাক্ত কৰিব আৰু লক্ষণ থকা ব্যক্তিক আমাৰ কুষ্ঠৰোগৰ যিবিলাক আমাৰ বিষয় আছে তেওঁলোকক অৱগত কৰিব। অৱগত কৰাৰ পাছত তেওঁলোকে আমাক চাই আহিব আৰু কুষ্ঠৰোগ হয় নে নহয়, সন্দেহ কৰা ব্যক্তিবিলাক সকলোৰে কুষ্ঠৰোগ নহ'বও পাৰে। যিকেইজন হয় তেওঁলোকৰ চিকিৎসাৰ বিনামূলীয়া চিকিৎসাৰ ব্যৱস্থা কৰিব। এই অভিযানটো যোৱা 16 তাৰিখৰ পৰা অহা 29 তাৰিখলৈছে। বাক্সা জিলাত প্ৰায় মোটামুটি 1,92,000 হাউচ হোল্ড আছে। প্ৰত্যেক হাউচ হোল্ডত ঘৰে ঘৰে ব্লক ৱাইজ প্ৰায় 3,000-4,000কৈ ব্লক আছে। তেনেকুৱা ধৰণৰ ব্লক ৱাইজ 30,000 বা 40,000 আছে। এই প্ৰত্যেক ব্লকতে তেনেকৈ এই টিমবিলাক গৈ থাকিব আৰু তেওঁলোকক কুষ্ঠৰোগ চিনাক্ত কৰি লক্ষণবিলাক চিনাক্ত কৰি সেই লক্ষণবিলাক আমাক জনাব আৰু সেইমতে তাৰ ব্যৱস্থা কৰিব। এই অভিযানটোৰ আমাৰ উদ্দেশ্য হ'ল যে কুষ্ঠৰোগীবিলাক চিনাক্ত কৰি চিকিৎসা কৰা আৰু ভৱিষ্যতে কুষ্ঠৰোগীৰ সংখ্যাটো কমাই আমাৰ কুষ্ঠৰোগ গোটেই অসমখনৰ লগতে বাক্সা ডিষ্ট্ৰিক্টৰ গোটেই অসমখনকে যাতে কুষ্ঠৰোগৰ পৰা মুক্ত কৰিব পাৰোঁ, এই উদ্দেশ্য। তাৰ লগতে আমাৰ উদ্দেশ্য কি যে আমাৰ ডিজিটেল ইণ্ডিয়াত যাতে কুষ্ঠৰোগীবিলাকে অংশগ্ৰহণ কৰিব পাৰে, যাৰ কাৰণে তেওঁলোক বঞ্চিত আছে এই কুষ্ঠৰোগীৰ কাৰণে বঞ্চিত অংশীকৰণ কৰিব, গোটেই ইণ্ডিয়াখন যাতে ডিজিটেল ইণ্ডিয়া হিচাপে ডিক্লেয়াৰ কৰিব পাৰোঁ বা ব্যৱস্থা হয়, এই আমি আশা কৰি এই অভিযানটো আমাৰ চলোৱা হৈছে। লক্ষণ মেইনলি কুষ্ঠৰোগত সাধাৰণতে কুষ্ঠৰোগটো স্নায়ু আৰু ছালত হয়। ছালত সাধাৰণতে লক্ষণবিলাক পোৱা যায় কেনেকুৱা ধৰণৰ যে চেতনাহীন দাগ, চেতনাহীন মানে চুলে গম নোপোৱা দাগ, যিবোৰ দাগ নাঘামে, নুখুজায়, নোমবোৰ সৰি যায়, তেনেকুৱা ধৰণৰ দাগ যদি আমাৰ থাকে, হেতা হয় অলপমান আৰু চিকচিকাই থাকে, তেনেকুৱা ধৰণৰ যদি চেতনাহীন দাগ পোৱা যায় এইটো কুষ্ঠৰোগৰ লক্ষণ। তাৰোপৰি কি হয়, কাণত গুটি গুটি হয়, চকুটো বন্ধ কৰিব নোৱাৰে, চেলাউৰি নোমবোৰ সৰি যায়, হাতবোৰ জিনজিনাই, হাতবোৰে তাপ গৰম ঠাণ্ডা চিনিব নোৱাৰে, গৰম বা ঠাণ্ডা গম নাপায়, হাতবোৰ অৱস হৈ যায়, বেকা হৈ যায়, কোচ খাই যায়, তাৰপিছত ঘাঁ হয়, ঘাঁবিলাক চেতনাহীন। যদি চেতনাহীন ঘাঁ থাকে আৰু আঙুলিবিলাক সৰি যায়, ঘাঁ হৈ লাহে লাহে আঙুলিবিলাক সৰি যায়, এতিয়া মানুহজন পংগু হৈ যায়। তেনেকুৱা ধৰণৰ লক্ষণ থকাই হ'ল কুষ্ঠৰোগৰ লক্ষণ। সাধাৰণতে যিহেতু কুষ্ঠৰোগ ছাল আৰু নাৰ্ভত হয়, গোটেইখিনি লক্ষণৰ ভিতৰত যিকোনো এটা যদি থাকে তেতিয়া আমি তাক কুষ্ঠৰোগ হোৱা বুলি আমি শতাংশ কনফাৰ্ম হ'ব পাৰোঁ। কুষ্ঠৰোগটো এটা বীজাণুৰ পৰা হোৱা ৰোগ। এই বীজাণুটো হ'ল মাইক্ৰ'বেক্টেৰিয়াম লেপ্ৰি, আৰু এই বীজাণুটো সাধাৰণতে এজন চিকিৎসা নকৰা কুষ্ঠৰোগীৰ পৰা হাওঁফাওঁত বা হাঁচি কাহত ড্ৰপলেট ইনফেকশ্যন হিচাপে এজন সুস্থ মানুহৰ ঘৰত নাকেদি সোমাই যায়, তেওঁলোকৰ হাওঁফাওঁত সোমাই যায়। হাওঁফাওঁৰ পৰা তেওঁলোক সেই বীজাণুবিলাক আমাৰ শৰীৰত পেৰিফেৰেল, সাধাৰণতে আমাৰ পেৰিফেৰেল যিটো এক্সপ'জাৰ হয়, কোল এক্সট্ৰিম বুলি কয়, কোল এক্সট্ৰিম কোনবিলাক য'ত আমি কাপোৰ নিপিন্ধোঁ, যেনে মুখমণ্ডল, হাত, ভৰি, সেইবিলাকলৈ গুচি যায় বীজাণুটো, গুচি যায় তাতে সেই নাৰ্ভবিলাকত ক্ষতি কৰে, গতিকে ডেমেজ কৰে। ডেমেজ কৰাৰ ফলত এই লক্ষণবিলাক দেখা দিয়ে। আৰু আমাৰ উদ্দেশ্য হ'ল যে আমি সোনকালে চিকিৎসা সময়মতে সোনকালে পৰীক্ষাটো কৰিব লাগে, সময়মতে চিকিৎসা কৰিব লাগে। কুষ্ঠৰোগৰ ঔষধ খালে কুষ্ঠৰোগৰ মুক্ত হ'ব পাৰি আৰু এখন সুস্থ সমাজ আমি পাব পাৰোঁ। এইটো আমাৰ মেইন উদ্দেশ্য।